তো আজি আমি আহিছোঁ ভোগেশ্বৰ মেলালৈ। তো আপোনালোকক দেখাই আছোঁ বস্তু দেখাই চাৰিওফালে দেখুৱাই আছোঁ কেনেকুৱা পৰিৱেশ। মানুহ যদিও কম এইবাৰ, বেছি নাই মানুহ। বেক চাইড কৰি দেখুৱাই আছোঁ। আমি বৰ্তমান নেক্সট দলঙৰ সেইটো পাৰে গৈ আছোঁ আমি। এইফালে আছে অংকুৰ আছে, আমাৰ ইফালে এণ্টি আছে, জুমন আছে, চুনু আছে আমাৰ। তো বলক আমি ইফালে আপোনাক দেখুৱাই আছোঁ এইটো মন্দিৰটো ভোগেশ্বৰৰ। এইটো ভোগেশ্বৰ মন্দিৰ। ইফালে কমিটি, ইফালে পানীৰ যোগান ধৰি আছে মানুহবোৰৰ। ইফালে কমিটিৰ মানুহ বহি আছে। ইফালে হ'ল এইটো কাৰ্যালয়। এইবাৰ দোকান মান নাই, এইখিনি পূৰা একদম দোকান মাৰ্টি ভৰ্তি হৈ থাকে, কিন্তু এইবাৰ নাই। এইটো হ'ল মন্দিৰ। ইফালে সন্মুখৰ গেটখন, ইফালে এইটো মন্দিৰৰ ভিতৰলৈ যোৱা। তো চাওক গাইজ, পৰিৱেশ চাওক। দলংখন আগতে নাছিলে, দলংখন হোৱা নাছিলে, এতিয়া নতুনকৈ দলংখন হ'ল। তো মানুহৰ কাৰণে বহুত সুবিধা হৈছে এতিয়া। আমি আছোঁ, বহুকেইজন আছোঁ। তো এণ্টি কেনে লাগিল? মানে আজি ভালে লাগছে সকালে বিহু বুলি। তো এইবাৰ আমাৰ আগৰ দৰে নাই আৰু, যিহেতু আমাৰ লকডাউন পৰিস্থিতি না নাই। আৰু আমি আজি আৰু অহাকালিও আহিম মোটামুটি। এই মাহটো আমি আহিমেই। কালিতো আমাৰ এতিয়া হোমযজ্ঞ হয় না, হোমযজ্ঞ হ'ব। তাৰপিছত নেক্সট আৰু এক মাহ পিছত আমাৰ ইয়াতে ভোগ বিতৰণি হ'ব। ভোগ বিতৰণি হয়। আমি এই মাহটো সকলো ৰাইজ, আমাৰ ইয়াৰ গোটেই ৰাইজখিনি লগ লাগি এটা সৰুকৈ এটা হেৰি হয় না, খিচাৰি খানা এনেকৈ হয়, আয়োজন হয়, ভোগ আয়োজন হয়। তো এইফালে চাওক, এইটো নদীটো। এইফালে মানুহ চব হাত ভৰি ধোৱাত, লগতে ফটো উঠাত ব্যস্ত। এইফালে অংকুৰ আছে, অংকুৰৰ এটা চেনেল আছে। অংকুৰৰ চেনেলটোৰ নাম কি আছিল? দিব পাৰি। এইফালে এইটো ব্ৰ মোৰ। তো ভাই, তো আমি সেইটো পাৰে গৈ আছোঁ বৰ্তমান। সেইটো পাৰে আমি চাম কেনেকুৱা পৰিৱেশ। চাওক গাইজ, পাহাৰৰ ওপৰত দি উঠিছে পুৰা। তো এইখন দলং আগতে নাছিলে, এইখন দলং নতুনকৈ বনাইছে। তো আজি মই ইয়াতে মানে কি মানুহৰ ভিডিঅ' চাওক। তো এইফালে মন্দিৰ এটা আছে, এইটো শিৱ মন্দিৰ। আমি তালৈকে নাযাওঁ বাৰু, ইয়াৰ পৰা দেখুৱাই দিছোঁ। এইটো শিৱ মন্দিৰ, এইটো পাৰে। তো মানুহৰ ভিৰ এনেধৰণৰ। তো ইয়াতে আপোনালোকে এটা ইয়াতে এটা মন্দিৰত এটা মনত মানে কি এটা মনৰ বাঞ্ছা পূৰণ কৰাৰ কাৰণে মানে এটা নিয়ম বুলি যিটো আমি কামনা কৰোঁ সেইটো ফল পায় আৰু। ফলটো পায় আৰু। মানে কি ধৰক, যদি কিবা এটা আপুনি মনত ভাবি আছে। ইয়াতো আমাৰ আগতে প্ৰতি বছৰে এখন বিয়া হোৱা আছিল। আৰু মানে কি ৰুমাল, গামোচা এইবিলাক মানে বান্ধিলে কি হয়, মনৰ কামনাবিলাক পূৰণ হয়। তো আপোনালোকে আহিলে এইটো চেষ্টা কৰিব, ইয়াতে আপোনালোকে পায়ে যাব এইটো বস্তু। আৰু মন্দিৰ বুলি ক'লে আহিব লাগে আমাৰ অসমীয়া, নাই? আমাৰ অসমীয়া মাঘ বিহু বুলি ক'লে বেলেগ দেখোন নায়েই। আমাৰ ভোগেশ্বৰতে বেছিভাগ। যোৱাকালিও মানুহ পূৰা ভৰ্তি হৈ আছিল। বেলেগ বন্ধুকেইজন আছে পূৰা একদম। আৰু অহাকালি আহিব, অহাকালি আমাৰ ইয়াতে আহিব। অহাকালি হোমযজ্ঞ পূৰা হ'ব না। তো কালি হোম হ'ব, লগতে ভোগ দিব। আৰু ইয়াৰে মানে প্ৰসাদটো কি, এনেই মানে বেলেগ মন্দিৰবিলাকৰ প্ৰসাদটো কি ডাইৰেক্ট মুগ বুট সেইটোৰে প্ৰসাদ হয়। কিন্তু আমাৰ ইয়াতে প্ৰসাদৰ লগত কি থাকে, চেনি থাকে, নাৰিকল থাকে, চব মিক্স আৰু চব মিক্স। কিচমিচ যিমানখিনি বস্তু আছে চব মিক্স থাকে। চেনি ইয়াতে চেনিটো দান কৰে না, চেনি দান কৰে, ভগৱানৰ ওচৰত অৰ্পণ কৰে। তাৰপিছত লগতে আমাৰ কি কৰে, ৰুমালটো আৰু গামোচাটো দিয়ে। আৰু কিছুমানে যদি বেছি ডাঙৰকৈ মাগে তো সেইটো বস্তু দিব পাৰে না মন্নতত। তো পৰিৱেশটো দেখুৱাই দিম একবাৰ। তো মই বৰ্তমান দলঙৰ ওপৰত আছোঁ। তো এইটো হ'ল মন্দিৰ, ধুনীয়াকৈ বনাইছে। মানুহৰ এইবাৰ হেৰিটো কম বাৰু, কিন্তু ধুনীয়া লাগিছে দেই আহি একদম। এই গৰমত মানে এটা ঠাণ্ডা
বতাহ যিহেতু ঠাণ্ডা এটা বতৰটো আমাৰ ভাল ধুনীয়া একদম ৰ'দ দিছে একদম পৰিৱেশটো ধুনীয়া হৈ আছে তো বলক গাইজ আমি অকণমান মন্দিৰৰ ফালে যাওঁ এইফালে ধুনীয়া ধুনীয়া ছোৱালীবিলাক আছে থিয় হৈ দেখিছেনে পুৰা একদম কালোদান যিহেতু আপোনালোকৰ মানে মন্দিৰত যোৱাৰ আগতে ভৰি হাত ধোৱাৰ কাৰণে এনেকৈ বনাই দিছে এইফালে ফটো উঠাত ব্যস্ত ধুনীয়াকৈ দেখুৱাই আছোঁ সেইটো কালোদান নদীত পানী বহি আছে ধুনীয়াকৈ একদম এইফালে যাওঁ চিধাই তো মন্দিৰৰ পিছফালটো আপোনালোকক দেখুৱাই আছোঁ মন্দিৰৰ পিছফাল এইটো মন্দিৰৰ পিছফালটো আগফালটো আপোনালোকক দেখুৱালোৱে এইটো হ'ল পিছফালটো মন্দিৰৰ পিছফাল আৰু বৰ্তমান আমি নদীৰ পাৰে পাৰে গৈ আছোঁ এইফালে আছে তোমাৰ এখন পাৰ্ক বনাই থৈ দিছে মানে কি জিৰণি লোৱাৰ কাৰণে এইটো মানে কি ধৰা দূৰৰ দূৰৰ পৰা মানুহবিলাক আহে ফটো উঠাৰ কাৰণে প্লেচ দিছে হয়নে এইটো মানে কি আৰু যিহেতু আমাৰ মন্দিৰটো এটা নাম আছে তো ইয়াতে কিছুমান ধৰ আহি ইয়াতে ফটো উঠে ফটো বানি উঠাৰ কাৰণে এইটো ভাগ হৈছে বাৰু 3খন আমাৰ গাঁও আছে নেকি লগ হৈ আছে আমাৰ এইকেইটা ফটো উঠাত ব্যস্ত তো এইফালে এনেকৈ ধুনীয়াকৈ বনাই দিছে ইয়াতে গছৰ তলত যাতে বহি মাত্ৰকৈ অলপ জিৰণি ল'ব পাৰে মন্দিৰ দৰ্শন কৰি উঠি গাইজ আমি লাহে লাহে অন্তিম পৰ্যায় পালোঁ মন্দিৰ আপোনালোকক মন্দিৰটো ভিতৰৰ পৰা নেদেখুৱালোঁ আৰু আপোনালোকে আহিলে ভিতৰৰ পৰ্যায়টো দেখা পাব তো গোটেইখিনি যদি মই ভিডিঅ'তে দেখুৱাই দিওঁ তেতিয়াহ'লে আপোনালোকৰো আহিব এই ভিডিঅ'ত দেখিলে কি যাম আৰু চ' আপোনালোকে আহক আহি মন্দিৰৰ ভিতৰ চৰা চাওক ইমান ধুনীয়া পৰিৱেশ আপোনালোকে ভিতৰত গ'লে বেলেগ দেখা নাপায় ৰুমাল আৰু গামোচা এনেকৈ তাৰ মানে মানুহে গাঁঠি গাঁঠি মানে ইমান দীঘল দীঘল মানে মালা কৰি থৈছে নহয় আচৰিত মানে আৰু ভিতৰ চৰা দেখিলে গম পাব আপোনালোকে তো আমি গেটলৈকে আপোনালোকক দেখুৱাই দিওঁ ধুনীয়াকৈ নাযাওঁ আমি ভিতৰত আমাৰ মাস্ক দিয়া আছে মাস্ক অনা নাগিলে হা চেনিটাইজাৰ মাৰি আছে গেটত এতিয়া গৈ আছোঁ আমাৰ যিখন মানে গছ গছনিৰে ভৰা পাৰ্ক আছে তাৰ ভিতৰত গৈ আছোঁ আমি গাইজ আমি এতিয়া বৰ্তমান পাৰ্কৰ ভিতৰত আহি পালোঁ এইখন ইমান ধুনীয়া মানে সেউজীয়া পৰিৱেশৰ মাজত সকলোৱে ফটো উঠাত ব্যস্ত চাৰিওফালে ফটো মাৰাতহে ব্যস্ত চাৰিওফালে এইফালে এই দুজন আছে একদম বহি বহি ফটো মাৰি আছে গাইজ তো এইজন দেখিছেনে এইখনে কঁকালৰ বিষ হৈ যাব এইবাৰ এইফালে বগৰী খোৱাত ব্যস্ত এইফালে এইটো হ'ল পৰিৱেশ পৰিৱেশটো দেখাই দিছোঁ